हेलो फ्रेंड्स আজি যেহেতু শাওন মাহৰ প্ৰথম সোমবাৰ আৰু আমি এতিয়া আমাৰ ঘৰৰে মন্দিৰত যাম মুৰগা ধুই অকমান ফেনৰ তলত বহিছো যে বহুত গৰম দিছে আজি অকমান চুলিখিনি শুকাই লওঁ আমি এতিয়া মন্দিৰত যাম আপোনালোকক দেখাই আছে চাই থাকিব আৰু গুনুমা গাখীৰ ঢালিবৰ কাৰণে গিলাসত গাখীৰ লৈছে দেই আমাৰ মন্দিৰটো আপোনালোকক অকমান দেখাই দিছো বস্তুবিলাক বাৰু সিদিল হৈ থকা নাই বহুত দিন একেদিন মা নাই যেহেতু মন্দিৰত অহা হোৱা নাই আৰু ইয়া বেলগছ জোপা ইয়াতে ফুল আছে তুলসী আছে বহুত জংগল হৈ গৈছে যেহেতু বাৰিষাৰ দিন আৰু ইয়া মন্দিৰটো আমাৰ গুনুমা চাকচোন মন্দিৰত আহিও ঠেহ লাগিল মানে থিয় হৈ হেয়া কৰিব দিব লাগে মই বহি কিনে হেয়া কৰিব দিলো তো অকমান খং কৰিলে লাষ্টত যেনিবা মোৰ কথা শুনিলে আৰু হেয়া কৰিলে ধুনীয়াকৈ